এভৰিৱান আজি তোমালোকৰ কাৰণে 10 নম্বৰ কমন লৈ আহিছোঁ তোমালোকৰ অসমীয়া পেপাৰখনত সকলোৱে জানা চাগে তোমালোকৰ মেট্ৰিকত অসমীয়াত সাপ্লিমেণ্টাৰী ৰিডাৰ এখন আছে তাৰে 10 নম্বৰ আহে আৰু তাৰ কুৱেশ্যনছ প্ৰায় কমনে পৰা যায় আৰু সেই কুৱেশ্যনকেইটাৰ আনসাৰ কেনেধৰণে লিখিবা তাৰে এই ভিডিঅ'টোত ডিছকাছ কৰিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকৰ চিলেবাছত দিয়া আছে যে বৈচিত্ৰ্যময় অসমৰ পৰা কেৱল দুটা পাঠহে তোমালোকে এক্সামৰ কাৰণে পঢ়িব লাগে চ' যিকোনো দুটা পঢ়িলেই হ'ল তাৰ ভিতৰতে মই তিৱাসকল আৰু দেউৰীসকলৰ বিষয়ে আজি ভিডিঅ'টোত কম কাৰণ এই দুটা পাঠ তোমালোকৰ বুকত ছুটি হয় আৰু পঢ়িবলৈ অকণমান সহজ হয় সেইকাৰণে চ' তোমালোকে প্ৰথমতে আৰম্ভণিৰে ষ্টাৰ্ট কৰিব লাগিব আৰু মই ইয়াত তোমালোকৰ বুকৰ যোনকেইটা ইম্পৰ্টেণ্ট লাইন হয় সেইকেইটা মই হাইলাইট কৰি থৈছোঁ তোমালোকৰ দ্ৰুত পাঠৰ পৰা দুটা কুৱেশ্যন আহে প্ৰথম কুৱেশ্যনটো তোমালোকৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ নহ'লে পূজা পাতল নহ'লে সাজপাৰৰ বিষয়ে লিখিব আহিব পাৰে আৰু ছেকেণ্ড কুৱেশ্যনটো আহে যে তোমালোকৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা দুজন ব্যক্তিৰ চমুটোকা লিখিবলৈ আহে ইয়াতে তিৱাসকলৰ যদি আমি চাওঁ আৰম্ভণিটো তোমালোকে এনেকৈ লিখিব পাৰা তিৱাসকল প্ৰাচীন কালৰে পৰা অসমত বাস কৰি অহা এটা নৃগোষ্ঠী ভাষিক দিশৰ পৰা এওঁলোক ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষাগোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়োথালৰ লোক বৰ্তমান এই গোষ্ঠীৰ লোকসকলে অসম নগাঁও মৰিগাঁও কামৰূপ কাৰ্বি আংলং যোৰহাট ধেমাজি লখিমপুৰ শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিঁচৰিত হৈ আছে যদি চমুটোকা আহে তেন্তে তোমালোকে আৰম্ভণিটো এইটোও দিব পাৰা আৰু যদি সাজপাৰৰ বিষয়ে বা উৎসৱ পাৰ্বণৰ বিষয়েও আহে তেন্তে তোমালোকে আৰম্ভণিটো এই ধৰণেই দিব পাৰা তেওঁলোকৰ পূজা পাতলত তোমালোকে লিখিব পাৰা ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলত জৰবাদী বা জৰৰূপ উপাসক আৰু পূৰ্বপুৰুষৰ উপাসক প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ পাৰ্বণত এওঁলোকে পূৰ্বপুৰুষকো দেৱতা বুলি পূজা কৰে চ' এইটো হৈ গ'ল তেওঁলোকৰ যোনটো ৰীতি নীতি আৰু পূজা পাতলৰ পেৰেগ্ৰাফটো ইমানকণেই আছে তোমালোকে ইন্ট্ৰডাকশ্যনৰ লগত লিখি দিব পাৰা নেক্সট তেওঁলোকৰ উৎসৱ পাৰ্বণৰ বিষয়ে আহিলে তোমালোকে তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখন বিশেষভাৱে সমৃদ্ধ মৰম চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকি জোনবিল মেলাখন প্ৰাচীন অৰ্থনীতিৰ জীয়া দলিল আৰু সকলোৱে আমি জানোৱেই যে জোনবিল মেলাখন বাৰ্টাৰ ছিষ্টেমটো এতিয়াও আছে য'ত এটা বস্তুৰ বিনিময়ত আন এটা বস্তু দিলে মানে তাত পইচাৰ ব্যৱহাৰটো নাহে মানে যোনটো বাৰ্টাৰ ছিষ্টেম বুলি কওঁ আমি আগৰ দিনৰ প্ৰথাটো আছিলে সেই প্ৰথাটো আজিও চলি থাকে জোনবিল মেলাত আৰু বহুত ধুনীয়া লাগে দেখি পিনি ইয়াৰ বাহিৰেও পাহাৰ অঞ্চলৰ বিভিন্ন পূজা উৎসৱবোৰ হৈছে বানচোৱা চগ্ৰা য়াংলি উৎসৱ তেওঁলোকে পালন কৰে আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱসমূহ হৈছে জোনবিল মেলা বৰত গোঁসাই ওলোৱা মেলা বহাগ বিহু মাঘ বিহু কাতি বিহু ইত্যাদি তিৱাসকলৰ কৰ্ম আৰু উৎসৱ পাৰ্বণবোৰত বিভিন্ন গীত মাত এইডোখৰ পৰা তেওঁলোকে কি ব্যৱহাৰ কৰে মানে বাদ্যযন্ত্ৰ উৎসৱ পাৰ্বণত সেইকণ আছে তোমালোকে সেইকণ এড কৰিব পাৰা আৰু নকৰিব পাৰা যদি টাইম নহয় তেন্তে এড নকৰিবা নেক্সট তেওঁলোকৰ সাজপাৰৰ বিষয়ে ইয়াত দি থোৱা আছে স্বকীয় বৈশিষ্ট্যপূৰ্ণ আকৰ্ষণীয় বিভিন্ন ফুল চানেকিযুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে ইয়াৰ উপৰিও কিছুমান জুৱেলাৰীৰ কথা দিয়া আছে ইয়াত যেনেকৈ মণি মুকুতাৰ বিষয়েও কিছুমান কথা কোৱা হৈছে তাৰপিছত তেওঁলোকৰ খাদ্যভাগটো লাষ্টত অকণমানকৈ দিয়া আছে যে আমিষভোজী তিৱাসকলে মেচাম কুকুৰাৰ মাংস আৰু মেচাম গাহৰিৰ মঙহ প্ৰিয় খাদ্য পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰি লয় পান কৰা পানীবিধক তেওঁলোকে জু বোলে চ' ধুনীয়াকৈ ইন্ট্ৰডাকশ্যনটো তোমালোকে প্ৰথম পেৰেগ্ৰাফৰ পৰা দিবা তাৰপিছত তেওঁলোকৰ যোনটো জনগোষ্ঠীত অকণমান বৰ্ণনা দি পিনি যদি তোমালোকক সাজপাৰ লিখিবলৈ দিয়ে তেন্তে সাজপাৰৰ বিষয়টো লিখি দিবা লাষ্টত খাদ্যাভ্যাস দিয়ে তেন্তে খাদ্যাভ্যাস লিখিবা যিহেতু মাৰ্কটো চাই পিনি তোমালোকে লিখিবা অলপ যদি মাৰ্কটো বেছি থাকে যদি এটা জনগোষ্ঠীৰ বিষয়ে লিখিবলৈ দিয়ে তেন্তে তোমালোকে এটাৰে অকণ বহলাই লিখি দিবা আৰু যে দুটা লিখিব লাগে তেতিয়া চুটিকৈ অলপ লিখি দিলেই হৈ গ'ল তোমালোকক মাৰ্ক দি দিব খালি শুদ্ধকৈ লিখিবা আৰু বনাই লিখিলেও মানে যোনবিলাক মেইন শব্দ তেওঁলোকৰ সেইখিনি তোমালোকে ব্যৱহাৰ কৰিবা ঠিক জনগোষ্ঠী যদি আমি চাওঁ দেউৰীসকলৰ ইয়াত প্ৰথম ইন্ট্ৰডাকশ্যনত তোমালোকে তেনেকৈ লিখা অসম তথা পূৰ্বাঞ্চলৰ মংগোলীয়সকলৰ ভিতৰত দেউৰীসকল অন্যতম জনগোষ্ঠী বুলি আৰম্ভ কৰি তেওঁলোকৰ খেল 4টা আছে দিব্যগঞা টেঙাপনীয়া বৰগঞা আৰু পাতৰগঞা চ' এনেধৰণে তোমালোকে আৰম্ভণিটো দিবা তাৰপিছত ইয়াত ধুনীয়াকৈ তেওঁলোকৰ ধৰ্মটোও দিয়া আছে দেউৰীসকলৰ বৰ ধৰ্ম বিশ্বাসী লোক তেওঁলোকে কুণ্ডী ধৰ্মক বিশ্বাস কৰে চ' এনেকৈ তোমালোকে ধৰ্মকেইটা লিখিবা নেক্সট ইয়াতে আকৌ বসবাস আৰু জীৱিকাৰ বিষয়েও দেউৰীসকলৰ বিষয়ে দিয়া আছে দেউৰীসকল সাধাৰণতে কৃষিজীৱী লোক তেওঁলোকৰ জীৱন আৰু জীৱিকা খেতিৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল তেওঁলোক খেতি কৰিয়েই জীৱিকা অৰ্জন কৰে বেছিভাগেই তাৰপিছত ইয়াৰ উৎসৱবোৰ দিয়া আছে যিহেতু অসম হয় অসমীয়া মানুহৰ প্ৰধান উৎসৱটোতো বিহুৱেই হয় বিহু চবতে থাকিব কিন্তু তাৰ লগতে তেওঁলোকৰ কিছুমান বৈশিষ্ট্যপূৰ্ণ কিছুমান
তেওঁলোকৰ নিজৰ উৎসৱ থাকে ন, সেইখিনিও তোমালোকে ইয়াত এড কৰিবই লাগিব। সেইখিনিহে মেইন, মানে বিহুটোতো থাকিবই, কিন্তু বিহুৰ লগতে তেওঁলোকৰ যোনবিলাক আগৰ দিনৰ পৰা চলি অহা উৎসৱ পাৰ্বণ সেইখিনি তোমালোকে এড কৰি দিবা, তোমালোকৰ ধুনীয়াকৈ 10 নম্বৰ পাই যাব। আৰু মই ইয়াত তিৱাসকল আৰু দেউৰীসকল বুলি দিলোঁ যদিও মানে তোমালোকৰ যদি মন যায় তোমালোকে বেলেগ জনগোষ্ঠীও দিব পাৰা, খালি তোমালোকৰ বৈচিত্ৰ্যময় অসমখনত 10ম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসমখনত ইনক্লুড থাকিলেই হ'ল 2টা জনগোষ্ঠী, তাৰ বিষয়ে তোমালোকে যিকোনো এটা তোমালোকে লিখিব পাৰা। আৰু এনেধৰণে তোমালোকে কি কৰিবা, যোন 2টা জনগোষ্ঠীৰ লিখিবা তাৰে ৰিলেটেড 2জন ব্যক্তিৰো চমুটোকা বনাই লিখি থৈ দিবা, কাৰণ তোমালোকৰ তাত ধুনীয়াকৈ চমুটোকা দিয়া আছে, খালি অকণমান চুটি চাবা, কিছুমান বহুত দীঘলকৈ দিয়া আছে। চ' বিশিষ্ট ব্যক্তি 2জনৰো চমুটোকা ধুনীয়াকৈ তোমালোকে পঢ়ি থৈ দিবা, যাতে তোমালোকৰ 10 নম্বৰটো ধুনীয়াকৈ তোমালোকে পাই যোৱা। চ' এইটোৱে আছিলে ভিডিঅ'টো। তোমালোকে এইখিনি স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰা, নহ'লে তোমালোকে নিজেও যদি নোট বনাই চাই তেন্তে সেই নোটটোৰ পৰা পঢ়িলেও তোমালোকে আৰামত 10 নম্বৰ পাবা। আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালা কমেণ্ট কৰি জনাবা, পঢ়া কেনেকুৱা চলিছে সেইটো কমেণ্টত জনাবা। আজিলৈ ইমানে, আকৌ লগ পাম।